আৰু গাইজ সুপ্ৰভাত ৰাতিপুৱা আপোনালোকক নতুন এটা ভিডিঅ'ত স্বাগতম জনালোঁ আৰু একেবাৰে লৈ আহিলোঁ আৰু যিহেতু শাওনৰ মাহ পৰিছে মই খুব মন্দিৰ দৰ্শন কৰি বহুত বেছি ভাল পাওঁ আৰু তেনেকৈ মা আৰু মই আমাৰ ওদালগুৰি স্থিত তামছে দেৱালয়ত আহিলোঁ এতিয়া চাওক মা দেউতা সকলো একেলগে আৰু যিহেতু শৈৱপীঠ হয় শিৱ মন্দিৰ আৰু তেনেকৈ এতিয়া আমি যিহেতু শাওন মাহত শিৱ মন্দিৰ দৰ্শন কৰা হয় তেনেকৈ ব'লকচোন চাওঁ শিৱ মন্দিৰৰ গোটেই দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু বহুত বেছি ভাল লগা গোটেই ভাস্কৰ্য হয় গোটেই ভাস্কৰ্যৰে পৰিপূৰ্ণ আদিম স্মৃতি বুৰঞ্জী প্ৰসিদ্ধ ঠাই ঐতিহাসিক পৌৰাণিক স্থান আৰু আপোনালোকে আহিব সকলোকে আৰু মই সম্যক জ্ঞানেৰে আপোনালোকক লৈ গৈ থাকিম ব'লকচোন তেতিয়াহ'লে গৈ আছোঁ আৰু সন্মুখতে এতিয়া খুব ধুনীয়া একদম প্ৰাকৃতিক পৰিৱেশৰ মাজত এটা শিৱস্থান আহি খুব ভাল লাগে খুব নিজম খুব ঠাণ্ডা ঠাইখন আৰু এতিয়া মই ভিতৰত প্ৰৱেশ কৰিছোঁ মন্দিৰৰ মাজমজিয়া এতিয়া গৈ আছোঁ আৰু আপোনালোকে আহি থাকক প্ৰণাম কৰোঁ সকলোৰে যাতে জীৱনটো উজ্জ্বল হয় আশা কৰাসমূহ যাতে আমি ফল পাওঁ আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম মই অহাৰ লগতে আৰু এতিয়া মই ধুনীয়াকৈ প্ৰাৰ্থনা কৰিলোঁ মোৰ লগতে মোৰ ভণ্টি আৰু তেতিয়াহ'লে ব'লক তেতিয়াহ'লে আমি ভিতৰলৈ গৈ আছোঁ এতিয়া ভিতৰত যিহেতু শিৱৰ লিংগ আছে আৰু তেনেকৈ শিৱলিংগকো আমি গাখীৰ ঢালা হ'ব যিহেতু গাইজ মই ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু খুব ধুনীয়াকৈ এতিয়া গাখীৰ ঢালিলোঁ আৰু আপোনালোকক দেখুৱালোঁ মন্দিৰৰ ভিতৰৰ পৰা ইয়া খুব ওখ আৰু এইখিনিতে খুব ইণ্টাৰেষ্টিং কথা মোৰ ভণ্টিয়ে মানে সেই টিলিঙাটো বজাব বিচাৰিছে আৰু তেনেকৈ কৈছে দাদা মোক অকণমান দাঙি দিয়কচোন আৰু খুব ধুনীয়াকৈ একদম টিলিঙা বজাব এতিয়া একদম জঁপিয়াই জঁপিয়াই বজাব দেই আপোনালোকক দেখুৱাম বহুত বেছি ভাল লাগিলে তামৰেশ্বৰ আহিলোঁ পৰিয়ালটো ইফালে আৰু গাইজ মোৰ যে এটা কথা আপোনালোকক জনাব পাই বহুত বেছি ভাল লাগে নিজৰ মা দেউতাৰ লগত ফুৰিব যোৱাৰ মজাটো বহুত সুকীয়া কিন্তু মই বহুত বেছি ভাল পাওঁ আৰু আপোনালোকে ভাল পায় নে জনাব দেই আৰু গাইজ এইটো আমাৰ কেঁচাই খাইটি মন্দিৰৰ ভিতৰত সোমাম আৰু গাইজ আপোনালোকে বুজি পাইছে নাই এয়া কেঁচাই খাইটিত মই মন্দিৰত প্ৰৱেশ কৰিছোঁ এতিয়া আৰু ইয়াতে মানে এৰি দিয়া হয় বলি বিধানো কৰা হয় আৰু তেনেকৈ এতিয়া মই প্ৰণাম কৰিছোঁ ভগৱানক মই এটাই কামনা কৰোঁ সদায় মোৰ মা দেউতা যাতে আজীৱন সুস্থ হৈ থাকে আজীৱন জীয়াই থাকে তেওঁলোকৰ সদায় যাতে স্বাস্থ্য পাতি ভালে হৈ থাকে বহুত বেছি মৰমৰ হৈ থাকে আৰু মই সেয়াই বিচাৰোঁ বহুত বেছি বেয়া লাগে মোৰ কেতিয়াবা জীৱনটো যিটো এদিন হ'লেও অকলে হৈ যাব লাগিব আৰু সেইকাৰণে মই এনেকুৱা এজন ব্যক্তি জীৱনত মৰম ভাল পোৱাৰ অবিহনে একোৱেই নিশিকিলোঁ বুলি মই আপোনালোকক জনাই থাকোঁ আৰু তেনেকৈ চাওক ইয়াতে খুব ধুনীয়া দাদাহঁতক লগ পাইছিলোঁ ইমান ধুনীয়া সুন্দৰ পৰিয়াল এটা আমাৰ নিচিনা আমাৰ পৰিয়ালটোৰ লগতে তেওঁলোকৰ গোটেই পৰিয়ালৰ সদস্যখিনিক লগ পাইছোঁ আৰু বহুত বেছি ভাল লাগিছে তেওঁলোকৰো উজ্জ্বল ভৱিষ্যত সদায় কামনা কৰোঁ আৰু গাইজ এতিয়া তামৰেশ্বৰ দেৱালয়ত আছোঁ খৈৰাবাৰীতে হয় দেউৰীপাৰা ডাকঘৰ খৈৰাবাৰী ৰাজচক্ৰ খৈৰাবাৰী জিলা ওদালগুৰি অসম আমি আহিছোঁ গোটেইখিনি এইফালে ভণ্টি এইফালে মা দেউতা গাখীৰ ঢালিছে এতিয়া এইয়া প্ৰভু ভগৱানে যাতে ভাল কৰে প্ৰভু এয়া আৰু ইয়াতে চাওক ভগৱানৰ প্ৰতিচ্ছবি ষাঁড় গৰু এটা আছিলে আৰু তেওঁক মানে কি হয় মনত যিখিনি মোৰ নিজৰ সপোন যিখিনিক মই আশা ফলিয়াব লাগে ঘৰখনৰ লগতে সমস্ত মোৰ নিজৰ পৃথিৱীখনৰ যিখিনি দায়িত্ব আজীৱন যে এই পৃথিৱীত মানৱ জীৱন হিচাপে যে জীয়াই থাকিম তো সকলো নিজৰ দায়িত্বখিনি খুব মনে মনেকৈ ক'লোঁ এতিয়া চাওক আপোনালোকক দেখুৱাইছোঁ মনে মনে মোৰ ভণ্টিও গৈ পিনি অকণমান ব্লগ ল'লে আৰু আপোনালোকক দেখুৱালে আৰু আপোনালোকেও বহুত বেছি আশীৰ্বাদ কৰিব দাদা আৰু ভণ্টিৰ মৰম যাতে আজীৱন এনেকৈ জীয়াই থাকে আৰু বহুত বেছি মৰম কৰোঁ মই নিজতকৈও বহুত বেছি মৰম কিয় জানা সদায় মোক প্ৰত্যেকটো কথাতে মোক সাহস দি থাকে আৰু সেইটোৱে আজীৱন যাতে এনেকৈ মৰমৰ মাজেৰে যাতে জীয়াই গৈ থাকিব পাৰোঁ আপোনালোকক তামৰেশ্বৰৰ পৰিৱেশটো দেখুৱাইছোঁ আৰু এতিয়া আমি ওলালোঁ ইয়াৰ পৰা আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ আৰু শেষত সকলোকে কওঁ মোৰ চেনেলটোক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনত ক্লিক কৰি দিব যাতে পোনপ্ৰথমে ৰাতিপুৱাই মোৰ ভিডিঅ'সমূহ পায় তো ঠিক আছে বাই বাই